Borpathar Police Station e parlo Bornirja Munda Bostiarong Amikar number na Diti Garden along Sai ke Chongda Dunbom Jurlo Munda Hem ke Damtang Jang Mini Paikri Sirkep Ajo por Paikri sia por pang tek tek tum to dam pak si teng kingdom dudlo La pusona pora hora supi bang hinia tumta cherap dunlo ka cherap duna joka supi bang hinia tumta ahiring tangrak pen areng hu sulo Bonda ka cherap dun un edada jok adungarai ki dua tuma phan kerap chu hangdamlo Bonta hem ka chewang hut asar pila pen asar bura bang hinia tuma phanta thekpon long lidetlo lasike damtang jang mini phaing koi rai siar ni rongarada tum thurpak siridun thulo la pen rong pen kilometer isi an ka helo fiseria long ki honthi ke doa jok la so fiseria long ripon si thoila ke lok hini long ponlo la pen la so thoila long ki thitang abang arpum bang hinia phan long ponlo la pen la bang hini ki thitang abang arpum karlitang jolo munda pen achor pusi pang thek ponlo la pen la bang so ki thitang abang arpum phan DMC chalong postmortem phan sideng ponlo la pen asupi bang hinia tuma phan golaghat civil hospital along selang pon bomlo রহস্যজনক ঘটনা হয় 24 নং দেওপানী অন্তর্গত এটা বহুত দুর্ভাগ্যজনক ঘটনা এটা ঘটেছে মোৰ সমষ্টিত বৰ্ণেউৰীয়া মুণ্ডা বস্তি বুলি অঞ্চল এটা আছে মোৰ সমষ্টিতে পৰে এই অঞ্চলটোত যোৱা ৰাতি প্ৰায় তেওঁৰ ল'ৰাটো কোৱা মতে আমি গম পাইছোঁ যে ৰাতি 11 মান বজাৰ কোনোবা দুষ্ট চক্ৰ আহি তেওঁলোকৰ ঘৰত মানে উপদ্ৰৱ চলাই আৰু খুব আঘাতপ্ৰাপ্ত কৰে দুজনী ছোৱালীক এজন হ'ল মেৰী মুণ্ডা আৰু আনজন হৈ গ'ল সীতা মুণ্ডা আৰু ল'ৰাটোকো আঘাতপ্ৰাপ্ত হাতত খুব আঘাত পাইছে সেই ল'ৰাটোৱে আজি তেওঁ ষ্টেটমেণ্ট দিছে আমাৰ আগত মই ৰাতিপুৱা গম পাইছোঁ প্ৰায় 8:30 মান বজাত ভাত খাই থকা অৱস্থা তেনেকুৱাতে মই কি হ'ল বুলি হঠাৎ ওলাই আহিলোঁ নিজৰ গাড়ী দি পেলাই আৰু সেই গাড়ী দি পেলাই মই যেতিয়া আহি চাইছোঁ বাচ্চাকেইটা বিচনাতে পৰি আছে পৰি থকা অৱস্থাত মই হঠাৎ টটালিকে একদম মোৰ গাড়ীখনতে চৰকাৰী MSC গাড়ীখনতে মই উঠাই পেলাই মই লৈ গ'লোঁ পুলিচ প্ৰশাসনকো খবৰ দি পেলাই তেওঁলোকো হঠাৎ পচিয়া আহিছে আমাৰ কোঁৱৰ ডাঙৰীয়া তেওঁ আহিছে লগে লগে আমি দুটা মিলি পেলাই দুটা গাড়ী লৈ পেলাই আমি সৰুপথাৰ হস্পিটেলত তেওঁলোকক এডমিট কৰালোঁ এডমিট কৰাৰ লগে লগে তেওঁলোকে চিৰিয়াছ কণ্ডিশ্যন দুটা ছোৱালী যিহেতু তেওঁ মগজু ওলাই গৈছে এটাৰ আৰু এটাৰ ডিঙিটো মানে পকাই দিছে চাগে খুব দুখ পাইছে গতিকে পলাই গৈ মানে তেওঁলোকক এডমিট কৰাৰ পাছত তেওঁলোকে ৰেফাৰ কৰিলে সৰুপথাৰ হস্পিটেলত আমি এতিয়া বৰ্তমান গোলাঘাট কুশল কোঁৱৰ হস্পিটেলত এডমিট হৈ আছে কিন্তু আমি গম পোৱা মতে তেওঁৰ মা দেউতাকো যোৱা ৰাতিৰ পৰা নিৰুদ্দেশ হৈ আছে আৰু ল'ৰাটোক সোধাত তেওঁ কৈছে যে দুটা মানুহ আহিছিলে আৰু তেওঁলোকক উঠাই পেলাই লৈ গ'ল বুলি কৈছে বৰ্তমান চাবলৈ গ'লে তেওঁ এক প্ৰকাৰৰ কিডনেপ গতিকে সেই এতিয়া আমাৰ SDPO ডাঙৰ ৰুস্তম ডাঙৰীয়া আহিছে আৰু আমাৰ OC আছে পুলিচ প্ৰশাসন লাগি আছে বিচাৰি আছে গোটেই পাহাৰ পৰ্বতে গোটেই চাই আছে যে তেওঁলোকক কেনেবাকৈ পোৱা যায় নেকি কিন্তু যতে আমাৰ এটা ধাৰণা হৈছে যদি জীয়াই থাকিলেহেঁতেন বা জীয়াই থাকক ভগৱানৰ আশীৰ্বাদত কিন্তু বৰ্তমান সময়ত তেওঁলোকে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় 12টা বাজি গ'ল মা দেউতাকে ওলাই অহা নাই গতিকে গোটেই প্ৰশাসন এতিয়া বিচাৰি আছে গতিকে খুব দুখ লগা বিষয় যে ছোৱালীজনী ভগৱানে কুশলে ৰাখক কিন্তু খুব চিৰিয়াছ কণ্ডিশ্যন গতিকে ল'ৰাটো অলপ সুস্থ হৈছে তেওঁলোকৰো ল'ব পাৰিব আপুনি আৰু ডাঙৰ ল'ৰাজন চিলঞ্জান কাৰোবাৰ ঘৰত এটা থাকে তেওঁ আহিছে ল'ৰাটো ডাঙৰ ল'ৰাটো তেওঁ কৈছে যে ৰাতি মই 10টা বজাত ফোন মাৰিছিলোঁ কিন্তু ফোনটো উঠোৱা নাই কিন্তু সেই ফোনটো উঠোৱা নাই বুলি কওঁতে তাৰপিছত সেই 11টা মান বজাৰ ৰাতি ইয়াত বুঢ়ী আইতা এটা আছে সেই বুঢ়ী আইতাজনী এতিয়া আমাক ক'লে যে ৰাতি 11:30 মান বজাত যেতিয়া বৰষুণ দি আছে ল'ৰাটো গৈ পেলাই তেওঁলোকৰ ঘৰত ওলাই কৈছে যে আমাৰ মা দেউতাক কোনোবা মাৰি আছে বোলক তেতিয়া বুঢ়ী আইতাজনী আৰু ওলাব নোৱাৰে 12টা মান বজাত ৰাতি তেতিয়া ৰাতিপুৱা 5টা তেওঁ গাঁৱৰ মানুহখিনি লৈ আহিছে তেতিয়া দুটা বাচ্চা দেখিছে এটা মগজ ওলাই আছে মূৰত আৰু এটাৰ একদম ডিঙিটো বেকা হৈ পেলাই দাঁতত মাৰি দিছে গোটেই দাঁতখিনি ভৰি পৰিছে গতিকে এনেকুৱা দুৰ্ভাগ্য ঘটনা মোৰ সমষ্টিত হৈছে মই পুলিচ প্ৰশাসনক সকলোকে কৈছো যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু কালপিতক অতি সোনকালে এৰেষ্ট কৰি পেলাই তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব লাগে lapen la bangso puthak raikom sai kia tumpen ki dugesang se pin pen kiri ke tar leba sai deng pongsi la solam kia long ka chirap dun bangi thomatuma phan raikom sai kia tumpen chepari deng pongsi ar jupater to ka sai deng pon bomlo bonta nona mat kupi apolonela pinanso banghini aphan apran karmo detpu alama bang chinipon pelang 24 ঘণ্টা নহওঁতে হত্যাকাৰী কৰা হৈছে হয় যোৱাকালি একচুৱেলি এটা খবৰ পালে উঠিয়ে ইয়াৰ লোকেল MSCয়ে খবৰ দিলে যেনেকৈ 3জন শিশু খুব বেয়াকৈ জখম হৈছে মুণ্ডা বস্তি টিয়াৰী নামচৰ অঞ্চলৰে আৰু লগে লগে উঠি আহিলে আহি পেলাই দেখা পালে যে খুব বেয়াকৈ জখম হৈছে আৰু লগে লগে তেওঁলোকে ইনকুৱাৰী কৰি গম পালে অলপ চাই পেলাই সন্দেহ কৰিলে আৰু ওচৰৰে পুখুৰী এটাত দুজন ভিক্টিমৰ জুলু আৰু তেখেতৰ পঞ্চমী দুজনৰে ডেড বডি ৰিকভাৰী কৰা হ'ল
তাৰপিছত গোপন সূত্ৰত গম পোৱা গ'ল যে এনেকৈ ধৰণৰ কেইজনমান ব্যক্তিয়ে লাগি পেলাই তেখেতসকলক হত্যা কৰিছে আৰু তাৰপিছত বিভিন্ন ধৰণৰ আমাৰ অপাৰেশ্যন চলাই পেলাই আমি 3জন লোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। কিহৰ কাৰণে কৰা হৈছিল? সেইটো এতিয়া তদন্তত আছে। এইটো তদন্ত কালত এতিয়া এই মুহূৰ্তত মই ব্যক্ত কৰিব নোৱাৰিম। প্ৰাথমিক তদন্তত কি গম পোৱা গৈছে? প্ৰাথমিক তদন্তটো এতিয়া একো গম পোৱা নাই। তেওঁলোকে তেখেতসকলে হত্যা কৰিছে বুলি আমি গম পালোঁ আৰু তেখেতসকলক কৰায়ত্ব কৰিছোঁ। এতিয়া আমি সোধপোছ কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত ইনভেষ্টিগেশ্যনতে ওলাব কিহৰ কাৰণটো কি, মটিভটো কি আছে। এতিয়া আমি তদন্ত কালত আছে। এই মুহূৰ্তত আমি সেই কোনো বক্তব্য ৰাখিব খোজা নাই।